হেল্ল' গাইছ ৰে আজি আমাৰ মানে ভেলাঘৰ এটা খানা আছে ৰে সেইকাৰণে এটা গাইছ মন্দিৰৰ পৰা মানে ৰে কাৰেণ্ট মানে টানি আছো ৰে গাইছ ৰে এইটো হৈছে ভকতৰ ৰে গৌৰৱ কিবা এটা কৈ দি ৰে হাই গাইছ গাইছ তাতে আছে আমাৰ ভেলাঘৰটো ৰে অলপ পিছত আপোনালোকক দেখুৱাই আছো ৰে ভিডিঅ'টো চাই থাকক ৰে আৰে হালকু ৰে ফটাফট লগা ৰে কথা এটা হ'ল ৰে এতিয়া মানে গাইছ আমাৰ তাৰে ঢুকি পোৱা নাই ৰে গাইছ এতিয়া বেলেগৰ পৰা আনিব লাগিব ৰে গাইছ ভিডিঅ'টো আপোনালোকে চাই থাকক ৰে গাইছ প্লিজ ৰে এতিয়া আমি ৰে নৰা পাৰি আছো ৰে গাইছ বহিবৰ কাৰণে ৰে যিহেতু আমি খানা এটা খাই আছো গাইছ ইয়াত মানুহ চানুহ বহিব লাগিব গাইছ ৰে ওপৰত চালি জালি দিয়া হৈছে গাইছ ধুনীয়াকৈ ৰে ইফালে ধুনীয়া নৰা পৰা হৈছে গাইছ আৰু এইফালে ৰে গাইছ ধুনীয়াকৈ জালি কৰা খুন্দি থকা হৈছে ৰে ভোজৰ কাৰণে গাইছ ৰে আৰু গাছ ফাইনেলি চৌকাত জুই লাগিল ৰে আৰু ধুনীয়াকৈ মাংস চাংস বহাই দিছে ৰে আৰু ইফালে পেষ্ট কুটি আছে মছলা বটাই বটি আছে ৰে ভোজ খাবৰ কাৰণে পাত দি আছে ৰে গাইছ ৰে কলপাত দি আছে গাইছ কলপাতত ভোজ খাব লাগে গাইছ ৰে আৰু আপোনালোকক দোকানৰ পৰা কিনি ভাত নাখাব গাইছ পাতত নহ'লে বেমাৰ হ'ব গাইছ ৰে আমি এতিয়া এই ধুনীয়াকৈ কলৰ দোনা কাটিছোঁ গাইছ তাতে খানা খাম আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছ ৰে আৰু গাইছ ইফালে ভাত দিলা আৰু চবে বহি গৈছে ৰে ইফালে মাংস আহিবলা ৰে গাইছ মানে বেলেগ আইটেম নাই আৰু মাংস ভাত আৰু গাইছ ৰে আমি এতিয়া ধুনীয়াকৈ ভাত পানী খাই আছোঁ গাইছ এইফালে দুটা মানে ভগাইও আছে গাইছ আৰু আমি খাই লওঁ ৰে গাইছ গাইছ ৰে আমাৰো খাব হৈ গ'ল ৰে গাইছ এতিয়া আমি ধুনীয়াকৈ জুই পৈ আছোঁ ৰে গাইছ মানে বহুত ঠাণ্ডা লাগছি ৰে আজি ভিডিঅ'টো এইখিনি আছিল লগ পাম ৰে আপোনালোকক অন্য এটা ভিডিঅ' লৈ আজিলৈ বাই বাই ৰে গাইছ ৰে